আছা তুমি? মই কুকিং কৰি আছো। হয় কি বনাই আছানো? মই কোৱা কোৱা। ৰাতিপুৱা মই চাহ বনাই আছো। চাহ বনাইছা? এইবিলাক তাৰপিছত কিমান মাংস। কাপ? ইমানবিলাক কাপ? অ', বা দিয়া ধুনীয়া কৰি। এইটো মোক দিছা? ৱাও খুব ধুনীয়া দেই। বা কি সোৱাদ হৈছে চাহটো, বৰ ধুনীয়া হৈছে দেই। তাৰপিছত আৰু কি বনাইছা ব্ৰেকফাষ্টত? ব্ৰেকফাষ্টত পিজ্জা। হয় বা ৰেডি? পিজ্জা ৰেডি? বাছ এতিয়া খাবলৈ আছে। হয় নেকি? আৰু কি এইটো কি কাটিছা? এইটো মই এপেল কাটিছো। ফ্ৰুটছ এপেল খাবা বা ব্ৰেকফাষ্টত। ভেৰি গুড। Thank you. আৰু দুপৰীয়াৰ কাৰণেও কিবা ৰেডি কৰিছা নেকি? বা ইমান বজাৰ মাৰ্কেটিং কৰিছা? মাৰ্কেটিং মই কি কৰিব কি কৰিছা লৈছো। এইবোৰ? কি কি বজাৰ কৰিছা কোৱাচোন? এইবোৰ কি কি কৰিছা? গুৱাভা লৈছো। আৰু এইটো মই বানানা লৈছো। আৰু তাতে গুৱাভা লৈছো। আৰু এইটো মই এটা বানানা লৈছো। আৰু এইটো মকই লৈছো। আৰু এটা এপল লৈছো, এটা পাইনাপল, এটা ষ্ট্ৰবেৰী লৈছো, এটা গ্ৰেপছ। গুড ভেৰি গুড। ইমান মাৰ্কেটিং কৰি থৈছা? এতিয়া কোৱা পামকিন আৰু মই পামকিন আৰু কি বনাইছা কাটিছা? পামকিন আৰু পটেটো চব্জি বনাবা? তৰকাৰী বা কাটি ৰেডি? কাটিতে আগতেই ৰেডি কৰি দিম। দিয়া ঠিক আছে। কুকিং বা কিহত বনাই আছা খানা? ইমান ধুনীয়া তোমাৰ হেৰিটো। তুমি দুপৰীয়া খাবলৈ আহিবা। টেষ্টি টেষ্টি বনাম বহুত। আৰু তোমাৰ পাপাক মাতিছা নাই? বাবাকতো মাতিছোৱে আগতে। ইমান ধুনীয়াকৈ সজাইছে। চাহখিনি কিন্তু খুব টেষ্টি হৈছে দেই। সঁচাকৈ দুপৰীয়াৰ ভাত সাজ খাবলৈ আহিম দেই। বাই বাই।